হাই হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল DJ বয় ধেমাজিলৈ আৰু মই গৈ আছোঁ এতিয়া ফিল্ডলৈ বুলি আৰু সেয়া চব গাঁৱৰ নিবাস পৰিৱেশৰ মাজে মাজে চাৰিওকাষে সেউজীয়া 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 কেৱল সেউজীয়া আৰু এখন হৈছে ইয়াত আমাৰ আড্ডা মৰা জেগা এইটো মানে কালভাৰটো এয়া এটা ৰাতি জোনাক পোহৰত আড্ডা মাৰোঁ ইয়াত 12টা 10টা এনেকৈ কেতিয়াবা যায় আৰু এফালেদি মই গৈ আছোঁ এতিয়া আৰু ফিল্ডত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম এতিয়ালৈকে আছে ঘৰে ঘৰে জিলিকিছে এতিয়া ঘৰে ঘৰে জিলিকি আছে 3 বৰণীয়া জাতীয় পতাকা জিলিকি আছে আপোনালোকে চাই থাকিব। হাই হেল্ল' গাইজ ফিল্ডলৈ আহি থকা ভিডিঅ'টো নেদেখুৱালে ডাইৰেক্ট ভলী খেলা আপোনালোক দেখুৱাইছে ইয়াক খেলি মেলি আজৰি হৈ বেলেগ এটা জেগাত গৈ আছোঁ তেতিয়ালৈকে বোলো ভিডিঅ'টো চাই থাকিব শেষলৈকে। মই এতিয়া আপোনালোকক লৈ যাব বিচাৰি আছোঁ সেইফালে বেকগ্ৰাউণ্ডত স্কুল এখন দেখি আছে নহয় সেই স্কুলখনত ধুনীয়াকৈ এটা একক প্ৰচেষ্টাৰ সেই প্ৰধান আচাৰ্যই শিকাই আছে ডান্স 15 আগষ্ট উপলক্ষে তাকে অলপ দেখুৱাওঁ কিদৰে প্ৰেক্টিছ হৈ আছে সিহঁতে কণ মইনাসকলক বলক। হাই হেল্ল' গাইজ আজি হৈছে 13 আগষ্টৰ প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে আজি পতাকা উত্তোলন কৰা হৈছে অমৃত মহোৎসৱ হিচাপে ইয়াৰ চাওক কিদৰে উৰি আছে নীল আকাশত 3 বৰণীয়া জাতীয় পতাকা দেখিবলৈ পাইছে নহয় আপোনালোকে। হাই হেল্ল' গাইজ মই এতিয়া দেখুৱাব লৈছোঁ আপোনালোকক স্কুলৰ কিছু চৌহদৰ দৃশ্য এয়া চাওক এইফালে কি সুন্দৰ ভিউ চাওক এয়া চাওক কি সুন্দৰ ভিউ সেইখন হৈছে অংগনবাদী স্কুল ME স্কুল LP স্কুল দুইখন ওচৰা ওচৰিকৈ আছে চাওক সেইখন এখন। হাই হেল্ল' গাইজ দেৰি নকৰি ভিতৰৰ ফালে সোমাই যাওঁ বলক এয়া দেখিবলৈ পাইছে ভিতৰ চোৱা ধুনীয়াকৈ সেউজীয়া হৈ আছে ফুল কিবা কিবি ৰুই মেলি থৈ দিছে সেইকাৰণে ধুনীয়া লাগিছে বাৰু চৌহদটো চাই। হাই হেল্ল' গাইজ এতিয়া মইনাহঁতে শিকি থকা ডান্সৰ ভিডিঅ'টো আপোনালোকক দেখুৱাম বুলি গৈ আছোঁ বলক দেৰি নকৰি বলক চাওঁ মইনাহঁতক কেনেদৰে কি কৰি শিকি আছে কেনেধৰণে ভাল নে বেয়া আপোনালোকে শেষত কমেণ্টটো কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব এয়া উপভোগ কৰোঁ আপোনালোকক মইনাহঁতৰ ডান্স।
হাই হেল্ল' গাইজ, কাট কৰি ভিডিঅ'টো ইমানকণে আগবঢ়াই দিলোঁ আপোনালোকলৈ। আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।